সকল মোৰ জ্ঞানজ্যোতি চেনেলটোলৈ স্বাগত। আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 4 ভাইভা পৰীক্ষালৈ আহিব ভাল খবৰ। ব্ৰেকিং নিউজ, অৱশেষত ঘোষণা হ'ল গ্ৰেড 4 ভাইভা পৰীক্ষাৰ তাৰিখ আৰু কোন প্ৰক্ৰিয়াত পতা হ'ব এক্সাম। যদি কোনো বন্ধু বান্ধৱে আমাৰ চেনেলটো নতুন ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুন নতুন অসম চৰকাৰৰ চাকৰি আপডেট পোৱাৰ বাবে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নোটিছ অনুযায়ী 5 জানুৱাৰী 2023 তাৰিখে দুটা শিফটত লোৱা হ'ব ভাইভা পৰীক্ষা আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন ৰাতিপুৱা 9 বজাৰ পৰা এটা শিফট আৰু বিয়লি 1 বজাৰ পৰা ছেকেণ্ড শিফট। ইয়াত উল্লেখ কৰিছে যে কি ডকুমেণ্ট লৈ যাব লাগিব। নাম্বাৰ 1, এডমিট কাৰ্ড অফ ইণ্টাৰভিউ টু বি ডাউনলোড ফ্ৰম সেৱা ৱেবছাইট। আপোনালোকে সেৱা ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। নাম্বাৰ 2, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কাৰ্ড। নাম্বাৰ 3, এজ প্ৰুফ এডমিট কাৰ্ড অফ HSLC এক্সাম বাৰ্থ চাৰ্টিফিকেট ইন অৰিজিনেল এণ্ড সেল্ফ এটাষ্টেড ফটোকপি। নাম্বাৰ 4, marksheets and pass certificate HSLC HS read up to class 8 whichever in applicable in original and self attested photocopy. Number 5, additional qualification of any in original and self attested photocopy. Number 6, SC ST OBC MOBC caste EWS PWED certificate of applicable original and self-attested photocopy. Number 6, ex-serviceman certificate. Number 8, photo identity proof, PAN card, passport, voter ID card, driving license, Aadhaar card. Number 9, 2 copies of self-attested passport size photograph, 2 copies of undertaking and self-declaration to be download from সেৱা ৱেবছাইট। আপোনালোকে সেৱা ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াৰ ভিতৰত যদি কোনো ডকুমেণ্ট অৰিজিনেল নহয় তেনেহ'লে আপোনালোক ফেইল বুলি ঘোষণা কৰা হ'ব। গতিকে আপোনালোক যোৱাৰ সময়ত গোটেই অৰিজিনেল ডকুমেণ্ট লৈ যাব আৰু আপোনালোকে এডমিট কাৰ্ডখন 29 ডিচেম্বৰ 2022ত www.sevaonline.org ৱেবছাইট উপলব্ধ কৰা হ'ব। ধন্যবাদ।